মৰমৰ ছাত্ৰ-ছাত্ৰীসকল গুণোৎসৱ দ্বিতীয় পৰ্যায় 2018 যিখিনি কুৱেশ্যন পেপাৰ মোৰ হাতত আছিলে তাৰ ভিডিঅ'বিলাক বনাই আছিলোঁ দিয়াত অলপ পলমেই হৈছে এতিয়া চালোঁ ক্লাছ যিখিনি 8লৈকে আছিলে তাৰ প্ৰথম দিনাখনৰহে আছে মূল্যায়নৰ প্ৰথমৰখিনি নাই তৃতীয় শ্ৰেণীখিনি যিখিনি আছে প্ৰথমৰ সেইটো আজি ভিডিঅ' বনাই লওঁ প্ৰথমতে L1 যিটো আমাৰ মাতৃভাষা আমাৰ সকলোৰে মাতৃভাষা আমি অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ো যিহেতুৱে সেয়ে অসমীয়াই আৰু প্ৰথম ইয়াত 5টা ফ্ৰেম দিয়ে ফ্ৰেম 1 2 3 4 and 5 কে আৰু সেই মূল্যায়নৰ প্ৰথমৰ প্ৰত্যেকটো ফ্ৰেমত 5টা বাক্য আছে ক খ গ ঘ ঙ সেই 5টা বাক্য সোৱা প্ৰথম ফ্ৰেমটোত কি দিছে এতিয়া ক্লাছ 3 মূল্যায়নৰ প্ৰথম ফ্ৰেমটোত দিছে যে ক নম্বৰ বাক্যটো আছে মহাত্মা মানে মহান মহাত্মা গান্ধীক বাপুজী বুলিও কয় বাপুজীৰ জন্মৰ পুৰবন্দৰ গুজৰাটৰ এখন ঠাই গুজৰাট ভাৰতৰ এখন ৰাজ্য এতিয়া দ্বিতীয়টো ফ্ৰেম চোৱা ভূমিকম্প মানে ভূমিকম্প আমি ভূমিকম্পলৈ ভয় কৰোঁ ই এটা প্ৰাকৃতিক পৰিঘটনা ভূমিকম্পৰ আগজাননী কেতিয়াও দিব নোৱাৰে দুৰ্যোগৰ সময়ত ধৈৰ্য হেৰুৱাব নালাগে এতিয়া 3 নম্বৰ ফ্ৰেমটোত কি আছে 3 নম্বৰ ফ্ৰেমটোলৈ আহিছোঁ কত আছে ৰাস্তাত অহা যোৱা কৰাৰ নিয়ম থাকে খত আছে ইফালে সিফালে চাইহে ৰাস্তা পাৰ হ'ব লাগে গত আছে অৰ্চনাই ৰাস্তাৰ বাওঁফালে খোজ কাঢ়ে ঘত আছে বৃদ্ধজনে পাৰ হওঁতে সহায় বিচাৰে উঙত আছে সকলোৱে তেনে লোকক সহায় কৰিব লাগে এতিয়া 4 নম্বৰ ফ্ৰেমলৈ আহোঁ 4 নম্বৰ ফ্ৰেমৰ কত আছে গাখীৰ এবিধ পুষ্টিকৰ খাদ্য ঘত আছে গাখীৰক দুগ্ধ বোলে গত গাখীৰৰ পৰা দৈ মাখন আদি প্ৰস্তুত কৰা হয় ঘত আছে পনীয়া গাখীৰ দিয়া গৰুক জলাহী বোলে উঙ পূজা পাৰ্বণত গাখীৰ লাগে 5 নম্বৰ অৰ্থাৎ শেষৰ ফ্ৰেমটোত দিয়া 5টা বাক্য হৈছে ক ধৈৰ্য মানুহৰ ভাল গুণ খ ই মানুহক শুদ্ধ পথ দেখুৱায় গ বিপদত ধৈৰ্য ধৰা উচিত ঘ ধৈৰ্য হেৰুৱালে মানুহে ভুল সিদ্ধান্ত লয় উঙ শংকৰদেৱ ধৈৰ্যশীল লোক আছিল এতিয়া আজি ভিডিঅ'টো ইমানেই এই 5টা ফ্ৰেম তোমালোকক পঢ়ি দিলোঁ তৃতীয় শ্ৰেণীৰ যি মূল্যায়নৰ দ্বিতীয় দিনৰ মূল্যায়ন আছিলে এই মূল্যায়ন প্ৰথম অংশৰ এইখিনি তোমালোকক পঢ়ি দিলোঁ আৰু তোমালোকে আশা কৰিছোঁ এইমতে কৰিবা বুলি এতিয়া ভিডিঅ'টো ইমানেই ৰাখিছোঁ